Hello everyone, কি খবৰ সকলোৰে আজি আকৌ পুনৰবাৰ এটা ভিডিও লৈ আহিছো আপোনালোকৰ বাবে য'ত থাকিব মিক্স পাটৰ ৰিহাজোৰা কেইটামান কালাৰ আৰু ডিজাইন দেখুৱাই যাম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব প্ৰথমে দেখুৱাইছো এটো গ্ৰীন কালাৰ দেখিছেনে আসল কন্ট্ৰাষ্টত আছে খুব ধুনিয়া হয় মই মেলি দেখুৱাই দিছো লগত বিপি আৰু এসপি মানে ব্লাউজ পিস আৰু সাইড পটি থাকিব গুটেখিনি দেখুৱাই দিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব সাদৰখনৰ মাজে মাজে এনেকুৱাকৈ বুটা দিয়া থাকিব ব্লু পিংক কালাৰ আৰু रानी पिंक कलर ब्लू कलर और गोल्डन कलर देखिছেনে খুব ধুনিয়াকৈ দিয়া আছে আৰু ব্লাউজ পিসটোৰ কালাৰটো থাকিব এই আসলটো দৰে যোনটো ইয়েলো কালাৰ দেখা পাই আছে আপোনালোকে হেতু কালাৰ ব্লাউজ পিসটো থাকিব মই দেখুৱাই দিছো এটো ব্লাউজ পিসটো এটো দেখা পাইছেনে ব্লাউজ পিসটো ক্যামেৰাত অকনমান লাইট আহিছে কিন্তু এতকে ডাৰ্ক হ'ব আৰু স্লিপছত এটা পটি থাকিব খুব ধুনিয়াকৈ এটা স্লিপছত পটি থাকিব নেক্সট কালাৰটো দেখুৱাই গৈ আছো আপোনালোকে ভিডিওটো চাই থাকক नेक्स्ट कलर तो साउसन खूब धुनिया এটা কালার খুবই ধুনিয়া এটা মৰম লগা কালার দেখছেনে এটো মই অলপ মেলি দেখুৱাই দিছো সাদৰখনত মাজে মাজে এনেকুৱাকৈ বুটা দিয়া থাকিব দেখিছেনে এনেকুৱাকৈ খুব ধুনিয়াকৈ বুটা দিয়া আছে আৰু একিটা সাইড পটি থাকিব একিটা সাইড পটি কিটা থাকিব আৰু ব্লাউজ পিসটো সেম কালার এটো কালার থাকিব আৰু স্লিপছত এটা পটি থাকিব খুব ধুনিয়া হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব প্ৰাইসটো থাকিব only 1150 হ্যান্ডমেড মিক্স পাট জোৰা ৰিহা জোৰা প্ৰাইস 1150 only नेक्स्ट एजोर देखैছো ব্ল্যাক কালার দেখছেনে খুব ধুনিয়া হয় ব্ল্যাক কালারত ব্ল্যাক কালার যি হকলে ভাল পায় তেহলকৰ বাবে স্পেশালি লৈ আহিছো আপোনালোকে লব পাৰিব একদম লো প্ৰাইসত only 1150 ত লব পাৰিব হ্যান্ডমেড মিক্স পাট হয় অকনমান খুলি দেখুৱাই দিছো মই এজোৰ দেখা পাইছেনে ব্ল্যাক কালারত মাজে মাজে বুটা থাকিব খুব ধুনিয়াকে এটো স্ট্ৰী গ্ৰীন আৰু গোল্ডেনত বুটা আছে খুব ধুনিয়া হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ লব আৰু এজোৰ খুব ধুনিয়া লৈ আহিছো দেখিছেনে এটো ব্লাড ৰেড কালারত আছে আৰু সাদৰখন ডুৱেল টোনত হ'ব ৰেড কালাৰ আৰু এটো একচুয়ালি কি কালাৰ মই ধৰিব পৰা নাই কালাৰটো আপোনালোকে ধৰিব পাৰিছে যদি জনাবচোন এখন থাকিব সাদৰখন এখন সাদৰখন থাকিব খুব ধুনিয়া হয় এইটা থাকিব সাইড পটি দিছলা সাইড পটি এটা থাকিব খুব ধুনিয়াকে সাইড পটি থাকিব ছটা আৰু ব্লাউজ পিসটো সেম এটো কালাৰতে থাকিব সো ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব only 1150 একেবারে হেকত দেখুৱাইছো গ্ৰে কালাৰত দেখিছেনে খুব ধুনিয়া এজোৰ কাপোৰ গ্ৰে কালাৰত অৰেঞ্জ কালাৰ কম্বিনেশন আছে আসল কন্ট্ৰাষ্ট হয় মই মেলি দেখুৱাই দিছো আপোনালোকক মাজে মাজে এনেকুৱাকৈ বুটা দিয়া আছে গ্ৰীন আৰু গোল্ডেন কালাৰত খুবই ধুনিয়া হয় কাপোৰজোৰ আৰু সাইড পটি কিটা মই আপোনালোকক দেখুৱাই দি আছো বলক একিটা থাকিব সাইড পটি আৰু ব্লাউজ পিসটো থাকিব অৰেঞ্জ কালাৰতে স্লিপছত এটা পটি থাকিব খুবই ধুনিয়া হয় কাপোৰজোৰ যদিহে আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব WhatsApp নাম্বাৰ আৰু প্ৰাইসটো স্ক্ৰিনত দিয়া হৈ আছে যদিহে আমাৰ কালেকশনো মোৰ ভাল লাগিছে তেতিয়া হলে আমাৰ ভিডিওস বিলাক লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব নতুন নতুন ভিডিওৰ আপডেট পাবৰ বাবে আপোনালোকে যদিহে বৰ্তমান ইউটিউবত চাই আছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদিহে ফেসবুকত চাই আছে তেনেহলে ফেসবুক পেজটো ফলো কৰি দিব তেতিয়া নতুন নতুন কালেকশনৰ ধুনিয়া ধুনিয়া আপডেটসমূহ পাই থাকিব আজিলৈ আহিছো ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ